স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টত কোনটো সাবজেক্টৰ পৰা কোনটো পাঠৰ পৰা কি ধৰণৰ আহিব লেসনবোৰ সেই বিষয়ে আমি ইয়াত আলোচনা কৰি যাম। প্ৰথমতে আমি আলোচনা কৰো আহা মাৰ্ক ডিস্ট্ৰিবিউচনৰ বিষয়ে। একাডেমিক ক্যালেন্ডাৰ মতে তোমালোকক লং এনসাৰ টাইপ কুৱেশ্যন দিব দুটা 5 মাৰ্কছৰ। তাৰ পিছত আহিব শৰ্ট এনসাৰ টাইপ কুৱেশ্যন, হেতু হ'ব তোমালোকক 2 মাৰ্কছৰ 12টা আহিব হিয়া। তাৰপিছত তোমালোকক আহিব ভেৰি শৰ্ট টাইপ এনসাৰ লিখা, তাৰ তোমালোকৰ 10টা কুৱেশ্যন দিব 1 মাৰ্কৰ। তাৰপিছত তোমালোকৰ অবজেক্টিভ টাইপৰ 6টা কুৱেশ্যন থাকিব, তাত 1 মাৰ্কছ কে দিব, তাত 6 মাৰ্ক। তালিকাখনৰ একেবাৰে তলত লিখাও আছে যে মাইনৰ চেঞ্জেছ মে বি মেড উইথ কুৱেশ্যন কেৰিং 3 and 4 মাৰ্কছ। যেহেতু ইউনিট টেষ্টৰ পেপাৰবোৰ স্কুলতে কৰা হয়, বৰ্ডৰ পৰা নাহে, গতিকে তোমালোকক এয়া স্কুলৰ ওপৰত ডিপেন্ড কৰে যে কি ধৰণৰ পেপাৰ কাটিব। এই ভিডিঅ'টোত মই মাৰ্ক ডিস্ট্ৰিবিউচনবোৰ একাডেমিক ক্যালেন্ডাৰ মতে উল্লেখ কৰিছো। প্ৰথমতে চাই যাওঁ আমি আসামিজ এমআইএলৰ বিষয়ে। একাডেমিক ক্যালেন্ডাৰত এই ধৰণে দিয়া আছে তোমালোক এটা পাঠ আহিব বুলি। অন্যৰ প্ৰতি ব্যৱহাৰ, শিশুলীলা, যুঁজ, মানৱ বন্দনা, চুৰ ধৰা, হনুমন্তৰ লংকা দৰ্শন, দুটো পাঠকে দিয়া আছিল আহোমসকল, কোচ ৰাজবংশীসকল। ব্যাকৰণসমূহ চাই যোৱা, বিপৰীত শব্দ, সমাৰ্থক শব্দ, ৰচনা, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ এইকেইটা দিয়া আছিল। এইবাৰ ইংৰাজী চাই যাওঁ। প্ৰথমটো দিয়া আছে দ্য ফান দে হেড, পিছত দ্য সাউণ্ড অফ মিউজিক, দ্য ৰোড নট টেকেন, পিছত আহিব তোমালোকৰ গ্ৰামাৰ সেকশন, টেন্স আৰু স্পকেন ইংলিছ, তাত তোমালোকৰ লেভেল 1 2 3 4 5 আহিব। এইবাৰ চাই যাওঁ জেনেৰেল মেথমেটিক্সৰ। প্ৰথমতে দিয়া আছে ৰিভিজন চেপ্টাৰ, তাৰপিছত তোমালোকক চেপ্টাৰ নম্বৰ 1 নাম্বাৰ সিস্টেম আৰু চেপ্টাৰ নম্বৰ 2 পলিনমিয়েল। ইয়াত তোমালোকৰ ৰিভিজন চেপ্টাৰৰ কোনকেইটা তোমালোকক দিয়া হ'ব ইয়াত উল্লেখ কৰা হোৱা নাই, এয়া চাগে তোমালোকক সাবজেক্ট টিচাৰে এইখিনি দি দিব। এইবাৰ সায়েন্সৰ চাই যাওঁ। ইয়াত দিয়া আছে চেপ্টাৰ নম্বৰ 1 মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং, চেপ্টাৰ নম্বৰ 2 ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ, 5 নম্বৰ চেপ্টাৰটো দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ আৰু 8 নম্বৰ চেপ্টাৰটো মচন। এইকেইটা পাৰ্ট তোমালোকৰ প্ৰথম ইউনিট টেষ্টত আহিব। এইবাৰ আমি চাই যাওঁ ছ'চিয়েল সায়েন্সৰ। ইয়াত প্ৰথমতে দিয়া আছে হিষ্ট্ৰী চেপ্টাৰ 1, জিঅ'গ্ৰাফিৰ চেপ্টাৰ 1, পলিটিকেল সায়েন্সৰ চেপ্টাৰ 1 আৰু ইকনমিক্সৰ চেপ্টাৰ 1। ইয়াৰ পৰা তোমালোকক এই ধৰণে আহিব। এইবাৰ আমি চাই যাওঁ আছামিজ চিলেক্টিভৰ বিষয়ে। অসমীয়া আখৰ চিনাকি, স্বৰ চিহ্নৰ ব্যৱহাৰ, যুক্তাক্ষৰ, অকণমানিৰ প্ৰাৰ্থনা, পাঠভিত্তিক ব্যাকৰণ। এডভান্স মেথমেটিক্সৰ এইবাৰ চাই যাওঁ আহা। ইয়াত দিয়া আছে ৰিভিজন অফ ক্লাছ 8 মেথমেটিক্স কোৰ্ছ, তাৰপিছত চেপ্টাৰ 1 চিষ্টেম অফ নিউমাৰেশ্যন আৰু চেপ্টাৰ 2 ছেট, এইকেইটা আহিব। এইবাৰ হিন্দী ইলেক্টিভৰ বিষয়ে অলপ চাই যাওঁ আহা। ইয়াত দিয়া আছে হিমাতৰ জিন্দগী পৰীক্ষা, কৃষ্ণ মহিমা আৰু ব্যাকৰণ সেকশ্যনখিনি চাই যাওঁ অলপ। লিংগ, কাৰক, বচন, বিলোম শব্দ এইকেইটা তোমালোকক ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই তোমালোকক PDF ফাইলৰ লিংক দি দিম, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। ভিডিঅ'টো যদি উপযোগী আছিল তেন্তে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, লগতে তোমালোকে বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।